খাটাং কৰিছে মামাই বাকচ খুলিছে টকা 10,000 তোক দিওঁ নে নিদিওঁ কৰিছে মই ৰ'দে বৰষুণে তিতি তিনিদিনীয়াকৈ গ'লোঁ ছোৱালী এৰি লোকৰ হাতত এতিয়া শুনিছোঁ 10,000 কাৰণে আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ৱাই মামা ৱাই কিয় এনেকুৱা কৰিছা যদি নিদিয়া নিদিওঁ বুলি ক'ব লাগে ন ইমান মানুহক ঘুমাই ঘুমাই থাকে নেকি দুদিনমানৰ আগত মানুহজনক কি কৈছোঁ কি বাহাদুৰি মাৰিছোঁ বাহ মোক দিব নহয় মই পাম নহয় 10,000 টকা তোৰ পইচা মোক নালাগে আমি মাইকীবিলাকৰ মুখত যে লাও পাত কচু পাত পাবই নালাগে পোৱা নোপোৱাৰ আগতে সপোন কি ৰমাইলো সপনা থিয় থিয় কিন্তু কি হ'ল মানুহটোৰ আগত বৃহৎ লাজ পাইছোঁ গৰুত ধৰি ধৰি কান্দিবলৈ মন গৈছে গাৰুত ধৰি ধৰি কান্দিব মন গাৰুত ধৰি ধৰি মুখ লুকাবলৈ জেগা নাই হয় ৰাম মুখ লুকাবলৈ জেগা নাই কেলে মামা কিয় কৰিলা এনেকুৱা আমাৰ লগত নিদো ক'ব লাগে ন ইমান একদম ডিঙি ফালি ফালি ৰাইজৰ আগত এনাউন্স কৰি কৰি কি পালে 10,000ৰ 10 টকাও নাই অহা উল্টা আমাৰ পকেটৰ পৰা খচখচকৈ গৈছে 10,000 টকা পাম বুলি একদম 3 দিন 4 দিন টাউন কমিটিত দৌৰি নিজৰ পেট চেট পূজা কৰে ভোকো লাগে ন পেট চেট পূজা কৰি বেংক উল্টা আমাৰ পকেটৰ পৰাই গ'ল পইচা দিবলৈতো নাম নাই ক'লে হৈ যায় নিদিওঁ বুলি ইমান দুখ লাগিছে বৃহৎ দুখ লাগিছে অন্তৰত একদম ছুৰী ঘপি গৈছে অন্তৰ মে বহুত বেয়াকৈ দুখ লাগিছে ৱাই মামা ৱাই তুমি যদি নিদিয়া কৈ দিয়া আৰু ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে দেই ইমান গৰমত গৈ আকৌ ফুলৰ গছৰ পুলি হাগিবলৈ ইয়াত জেগা নাই আৰু গছৰ পুলি ৰুবলৈ দিছে টাউনতনো হাগিবলৈকে জেগা নহৈছে মানুহৰ গছ পুলি ৰুবলৈ 6জোপামান গছ পুলি ক'ত ৰুম কওকচোন ক'ত ৰুম আপুনি জেগা এডোখৰ দিব আপোনালোকৰ ঘৰৰ পিছপিনে মই ৰুই থৈ আহিম